সেইজন ৰবিদা নহয়নে? হয় বল যাওঁ ৰবীন্দ্ৰ ভালনে? ভালে কৰবালে আহিছিলা? ইয়ালৈকে আহিছিল। যাওঁ দেই, আকৌ কেতিয়াবা লগ পাম। তৰা তোৰ ভালনে? ভালে বাদ দে এইবোৰ কি? এইবোৰ মানে এইবোৰ মোৰ ফ্ৰেণ্ড আকৌ। ফ্ৰেণ্ড হা? তই কি বগৰী গছ নেকি? তোক যোনে মন যায় তোনে আজৰি খাব। তোৰ মন গৈছ যদি তইও খা। তই কিন্তু বহুত বেছি হৈ গৈছ। তোৰ আকৌ কি হ'ল? তই আকৌ কিয় কান্দিছ? তোৰ লিপষ্টিকৰ গোন্ধ বৰ ভাল লাগে নহয়। ৰ গোটেই মুখখন কামুৰি শেষ কৰি পেলালি। ঐ তোক কোনে কামুৰিলে? তাই চাগে সপোনত বহুত দূৰ পালেগৈ। তাই কথা মই গম পাইছো। তাই কি হৈছে? তোৰ নিচিনাই হৈছে চাগে। ঐ কি হৈছে আমাকো ক আকৌ। ক আমাকো। কচোন মোক একো নাই হোৱা। কিনো সুধি আছ? ৰচোন তোৰ আজি ক্লাছত কি হৈছিলে? তাইৰ কিবা এটাতো হৈছিলে, আমাৰ পৰা লুকুৱাইছে তাই। একেবোৰ কথাকে সুধি নাথাকিবিচোন। এনেই মূৰটো গৰম হৈ আছে। যাওঁ যদি নেযাওঁ যদি ৰ আকৌ। দিদা। তহঁতি আহিলি? হেৰি নহয়, সি অহা নহয় কথা কিবা গম পাৱ নেকি? সি মানে কাৰ কথা কৈছ বাৰু? তহঁতি দেখোন জানই কাৰ কথা নুসুধিম। তহঁতৰ মানে থেপেচবিলাক শেষ হৈছেগে। তেনেকুৱা একো নহয়, কাজিয়া শেষ হোৱা নাই। আহক সি কাজিয়া আৰম্ভ কৰিমহে। কেলা এখন কাজিয়া চাবিগে আৰু কি ৰূপ ল'ব ঠিক নাই। দুইটা নতুন যে কাজিয়াখন চাই ভালে লাগিব। দেখিলি এই পপিয়া দিলে দেখিলি? ই ৰাহুল লগতে একেই কথাটো কলৈ লৈ গুচি গ'লগৈ। ঐ তই কেলে তেনেকুৱা হা? ইমান দিনে যে তাহাঁতৰ দুইটাই মাত বোল নাই, দেখা নাই? ই পাতিব নাজানে, ভাঙিবহে জানে, বুজিছ? দে তহঁতিয়ে ভালকে থাক। ঐ দীপ, 100 টকা তই দে, 100 টকা মই দিওঁ। ব'ল পেটুৱা দোকানলৈ যাওঁ। পেটুৱা দোকানলৈকে যাবি নেকি?
বল শুনিছানে এইখন লওক বজাৰৰ লিষ্ট বজাৰ কেইটামান কৰি আনিব হৰা এইখন বজাৰৰ লিষ্ট নে ভাওনাৰ বচন মিঠাতেল 2 লিটাৰ মিঠাতেল পিঁয়াজ 5 কেজি ঘিউ 1 কেজি গৰম মছলা এপোৱা ৰিফাইন 2 লিটাৰ আটা 5 কেজি ভোজ পাতিছে নেকি আপুনি এনেও নানে মই দিওঁ বুলিয়ে দিছো আধা কেজি 50 গ্ৰামকেহে আনিব আকৌ কি হ'ল এইগৰাকী বা আকৌ কি হ'ল কিবা অফোনেই পাতি আহিছে নেকি ঐ ছোৱালী কি হ'ল তোৰ একো হোৱা নাই কেলে মই তোৰ মাৰে হয় কচোন তোৰ কি হৈছে আজি মই কলেজৰ পৰা আহোঁতে দোকানলৈ গৈছিলো কি হ'ল তাৰপিছত সি কৰবাৰ পৰা আহি নামিছেহি আৰু মই তাৰ কাণ্ডবোৰ দেখি ওচৰ চাপি গৈছিলো তাৰ পৰা সি মোৰ গোটেই গালে মুখে কৃষ্ণ হে হৰি এই মানুহজন ক'ত আছে হেৰি শুনিছেনে এজনীয়ে ক'ত কি ঘটাই আহিলে চকিচোন কি হ'ল ক'ত কি ঘটাই আহিলে ঐ তই ক'ত কি ঘটাই আহিলি হে কচোন কি ঘটাই আহিলি প্ৰভু হে কৃষ্ণ কি হ'ল কি কৰিলি কি হ'ল গাঁৱৰ মানুহৰ কেনেকে মুখ উলিয়াবি এতিয়া মই জীৱনটো অকালতে ধ্বংস কৰিবলৈ আহিছ তই বাপেৰ নাম নুমালি কথা ক'বলৈ আহিছ তহঁতি কথাটো বুজি নোলোৱাকে ইমান চিঞৰ বাখৰ কৰিছ যে কি চিঞৰ বাখৰ নকৰিম মই কিবা সপোনে দেখিছিলো বাপেৰৰ মূৰটো দেখিছ জহনি জাতি তেৰি মা বাকীখিনি ক'বলৈ থাকিয়ে গ'ল নহয় শুনা পাগল চবে চব নিজে নিজে দেখি থাক সপোন দেখি থাক দিঘটা তোমালোক আহিলা দিঘটা কিবা কামত লাগি আছে সেয়া তাকে কাম কেইটামান আছিলে কৰি আছিলো প্ৰজেক্ট কেইটামান হেৰি নহয় ইয়াৰ গান এটা আছিলে দিঘটা কাৰ ইয়াৰ এওঁৰ হয় নি শুনাচোন গানটো শুনাচোন গোৱা চাওঁ গানটো এনেকুৱা তোৰ মৰম লগা দেহাতি তৰা যেন হিতানৰে গাৰুতি ৰলা গিৰাগি চাও তোৰে ছবি সপোন জান তোকে বিচাৰি তোৰ মৰমতে মৰিম তই জাননে তই মোৰ গুণ মইনা হৈ থাকিবিনে তই হবিনে তই যাবিনে তই হবিনে মোৰ হবিনে ৰবীন সঁচাকে বৰ ধুনীয়া গীত দেই বৰ ধুনীয়া হৈছে আৰু সি গাইছেও ধুনীয়াকে এতিয়া কথা এটা হ'ল নহয় সি ইমান ধুনীয়া কণ্ঠ এটা লৈ ইমান দিন আমাৰ লগতে আছে আৰু আমিয়ে যদি তাক কিবা এটা কৰি দিব পাৰো আমাৰ নিজৰে ভাল লাগিব দিয়কচোন সেইটো হয় কাইলৈ যদি ভাল কাম কৰি ভাল পজিশ্যন এটা পায় আমাৰ এটা নামটো লৈ ভাল লাগিব দিয়কচোন হয় নিশ্চয় বুজিছা তোমাৰ মিউজিকৰ কামখিনি মই কৰি দিম বাৰু বাকী ভিডিঅ'টোৰ কামটো মই আছোৱেই ভিডিঅ' কামটো মই গোটেইখিনি কৰিম ধুনীয়া হ'লেই আৰু আপোনালোকলৈ মই আৰু কেনেকৈ ধন্যবাদ জনাম ভাল হ'ব হ'ব দিয়ক তেতিয়াহ'লে আৰম্ভ কাম আগবাঢ়ো ঐ তোৰ কি হ'ল তই সদায় সদায় এনেকৈ মন মাৰি থাক তই কাৰোবাক মিছ কৰ নি বাৰু আৰু তৰা নামটো তোৰ মুখত খুব শুনি থাকোঁ কোনো তৰা মইনা দা আপুনি এইবোৰ মোক নুসুধা হ'লে মই ভাল পালোহেঁতেন চা আজিলৈকে তোক মই এইবোৰ কথা সোধা নাই আজি সুধিছোঁ তোৰ মনত যি আছে খুলি ক মনটো অলপ সান্তনা পাবি আপুনি সুধিছে যেতিয়া মই কওঁ এদিন সোণাৰী টাউনৰ কথা সেইদিনা মোৰ হাতত পইচা নাছিল
ঐ কিবা এটা খাওঁগে বল না বৰ ভোক লাগিছে অ চেছ মৰিলে আকৌ দাদা দুটা এগ ৰোল দিবচোন দাদা দুটা নহয় এটা দিলে হ'ব নহয় মই কি অকলে খাম নেকি তইও খা নহয় মই এইমাত্ৰ ভাত খাইছোঁ তই খাচোন কেনেকৈ কওঁ মোৰ হাতত যে পইচা নাই তই খাচোন মই পইচাটো দি আহোঁগৈ হ'লনে অঁ ব'ল তেতিয়াহ'লে ভাইটি বাকীটো কাইলৈ দি যাবা হা ব'লচোন ব'ল যাব বাইদেউগৰাকীয়ে কিয় তেনেকৈ ক'লে কি হ'ল ৰৈ দিলে যে তোক দোকানীগৰাকীয়ে কিয় তেনেকৈ ক'লে এই ব'ল না বাদ দেচোন ব'ল ঠিক আছে তই নালাগে ক'বলৈ ময়ে সুধি আহোঁগৈ এই ৰ না আচলতে 30 টকা এটা কম হৈছিলে কি তই সেইকাৰণে নেখালি ন ঐ তই মোক নকলি কিয় মই তোৰ পইচাৰে খাবলৈ অহা নাছিলো নহয় আজি তোক যদি সেই দোকানীগৰাকী অপমান কৰিলেহেঁতেন মই কেনেকৈ সহ্য কৰিলোহেঁতেন ঐ কিমান মানুহে চাই আছে দেখিছ নে বাৰু মনে মনে থাক না বাদ দেচোন নামাতিবি মোক তই মোক পোহৰ দেখুৱাই নিজে আন্ধাৰত থাকিব নালাগে পাৰিলে নিজৰ ভৰি নিজে থিয় দিবলৈ শিক কাৰণ মই তোক ভাল পাওঁ যিদিনালৈকে ভাল কিবা এটা কৰিব নোৱাৰ সেইদিনালৈকে মই অপেক্ষা কৰিম সেইটো কথা কাৰোবাক কাষত পাবৰ বাবে প্ৰেম নকৰোঁ কৰিলে কাৰোবাক ভাল পাবৰ বাবে কৰিম প্ৰেম কৰি কাৰোবাক নাপাবও পাৰোঁ ভাল পোৱা চিৰদিন থাকিব অন্তৰত সেয়াই আৰু আপোনাক আৰু ক'বলগীয়া একোৱেই নাই এতিয়া মই ধৈৰ্য ধৰিবলৈ শিকি লৈছোঁ বিচাৰিলে জীৱনত ক'তো পোৱা নাযায় এৰা বেয়াই লাগিলে তোৰ কথা শুনি তই কেইদিনমান গাঁও ঘৰলৈকে নাযাওঁ কিয় যাম বুলি ভাবিয়ে আছিলোঁ আৰু তোৰহে তৰাকো লগ পাবি নে কি ক গালক মাতিব আৰু গালে গালে খুৱাব ভোজ ইমানকে মানুহক খুৱাব পাৰি নেকি বাৰু ইমানকে বজাৰ কৰিব পাৰি নেকি পখিলি একেবাৰে পখিলা নচা দি নাচি আহিছ এইফালা দোকানলৈ যাওঁ বল সদায় তই খুৱাম খুৱাম কৈ কোনো খোৱা চা কাণত ধৰিছো বিদ্যা শপত খাই কৈছো খুৱাম খুৱাম খুৱামেই বল আজি নোখোৱালে চাবি ক ঐ আজি ধুনীয়াকে বনাবি আকৌ দেই বৰ ধুনীয়া গান এটা লগাই দিম এইখিনিতে ভাল হ'ব মোবাইল দে আজি ভালছে কৰিবি ক অকমকা কৈ নাথাকিবি চাবি নহ'লে তো হ'ব ভালকে নাচিম দেই ল নিহিলাবি আকৌ হিলালে গোটেইখন হিলি যাব হ'ব তই নাচ মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি ককা ভাল হোৱা নাই কিবা ফটো লাগিছে চ মোবাইলটো দে নবনাও ৰিচিল তই ঘৰলৈ যাগে যা জহনি নিয়াটো এনে কৈছো বল ভালে হৈছে বেয়া হৈছে বুলি এনে নকবি আকৌ বল উঠ চাবি চাবি ধৰিবি কিয়
অ' ছাৰ আজিকালি দোকানৰ ফালে ওলাই নহাই হ'ল নহয় আপুনি এই কিবা বস্তু লাগিলেহে আহিম ঐ চাবোন আৰু নিমখকণৰ বাহিৰে কিনিবলগীয়া বস্তু নাই হয় পিছে এতিয়া কি লাগে আপোনাক কি লাগে মানে হেৰি দাইল আছে আছে মিঠাতেল আছে আছে উজালাটো আছে আছে আলু আছে 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 পিঁয়াজ আছে 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 গৰম মছলা আছে সকলো আছে আছে দোকানত আৰু সেইবোৰ নাথাকিবনে এতিয়া পিছে আপোনাক কি লাগে কওকচোন ছাৰ দাইল লিখ দাইল 15 টকা 15 টকা আলু 8 টকা মনৰ দে 8 টকা মিঠাতেল আছে মিঠাতেল আছে 1 লিটাৰ দিওঁ হেই সৰু অকমানি এটা দে অকমানি এটা মানুহ এটা ঠিক আছে হ'ব দিয়ক এটা হেৰি হ'ল টোটেলটো চা টোটেলটো আপোনাৰ 95 টকা 5 টকা এনেকুৱা কিবা হেৰি চিপছ নিচিনা কিবা আছে যদি দি দিবি হয়নে চিপছ এটা অকমানি 100 টকা এখন যাব মুঠতে আৰু বাৰু হ'ব দে বস্তুকেইটা ইয়াতে বহাই দিওঁ এইকেইটা বস্তু দেই আপোনাৰ আকৌ আহিব হ'লে দেই ছাৰ জহনীয়া 5 টকীয়া চিপ খাবলৈ কাইলৈ আকৌ নাহো কাইলৈ 10 টকীয়া দিম দীঘল কি কৰিম মিলটো হ'ব ঐ চাই মালটো লুকুৱা ছাৰ বজাৰৰ পৰা আহিলে তহঁতি কি কৰিছ আড্ডা এই বজাৰৰ এসপ্তাহৰ বজাৰ একেবাৰে পুৰা কৰি আহিছো বুজিছ টুকুটাকে কিমান বজাৰ কৰি থাকে পিছে তহঁতে কিবা অংক কৰিবি যেন পাইছো পুথি পাজি মেলি লৈছ নাই ছাৰ এইবিলাকনো খোৱা আমাৰ বয়স হৈছে নি আৰু ন হয় ছাৰ এই চানা কেইটামান খাওঁ বুলি ওলাই আহিলো আপুনিও কেইটামান খাই যাওক নহ'লে চানা খালে গেছৰ প্ৰব্লেম আছে নহয় আহক বাৰু দে তহঁতৰ বাৰু কথা নেপেলাওঁ দে বাহ বৰ ধুনীয়াকে বনাইছ বাহ বঢ়িয়া বনাইছ এই জলকীয়াটো লচোন এইটো তহঁতি যিকৰ কৰি থাক এইকেইটা মই ঘৰতে খামগে মৰমত দিয়া বস্তু এৰিব নাপায় পকেটতে ভৰাই লওঁ পিছে হেৰি নহয় তহঁতে এতিয়া ভোগালী কি আয়োজন কৰিছ কহঁতচোন পাতিব লাগিব ছাৰ পাতিব লাগিব হয় এই ৰবীনো অহা কথা আছে সিও আহি লওক হয় নেকি ঠিকে আছে তহঁতে যি আলোচনা কৰ কৰি থাক মই আছো আৰু দেখা যাওক যাওঁ দে তহঁতে হাত ধৰ আৰু ডেকা ল'ৰা হ'ব ছাৰ হ'ব দে যাওঁ খেলা তেওঁ সঁচাকে ফটোৱাবে চাচোন চা গোটেই খোপা লৈ যাব লাগে নিবা আমি এতিয়া কিহে খাবি এতিয়া ভুলটো আমাৰেই তেওঁতো নেখাওঁ বুলিয়ে কৈছিলে এই জলকীয়াডোখৰ দি থৈ গৈছে এতিয়া সেইডোখৰ দিয়ে খা জীয়েকজনী চাগে তোলৈকে দিব সেইটো কাৰণে তই ইমান খাকাকে জোৰ কৰি আছিস এতিয়া যদি মই মালৰ লগত খাব নাপাওঁ চাবি তাই জীয়েকক ৰাস্তাত পালে বখলিয়াই খাব সেই পপিয়াটো এইটো তোক ৰবিনে পালে সোধাই আহিব সেইজন আমাৰ ছাৰ হয় দেখিছ নাই গাঁৱৰ স্কুলবিলাকত ল'ৰা ছোৱালীয়ে নাইকিয়া হৈ গ'ল চবেই প্ৰাইভেট স্কুলতে পঢ়ে এটা ক্লাছত 2-3টাকে ল'ৰা ছোৱালী থাকে LP স্কুলৰ মাষ্টৰ মাষ্টনীবোৰৰ মনটো একদম বেয়া হৈ গ'ল পেটোৱা দে আৰু 20 টকা চানাকে দে হাঁহ পোমৰক লাঠিও নাভাগক ইয়াৰ আকৌ গেৰাণ্টি নাই নহয় বম ভলে লৈ ল বাপ এইবাৰ দোকান বহা কেনেকুৱা চলিছে বন্ধু এই দোকানদাৰী কথা কিনো কম গাঁৱৰ দোকান
জানিছাই আৰু বম বলে মা অ মা কোন আহিলে চখি আকৌ ঐ মোলে কি আনিছ সোনকালে দে আকৌ ৰচোন আহিছো হে ঐ তোৰ ফোন এটা কৰিবলৈ মনত নপৰে হা কলৈ গলি কি কৰিলে একো খবৰ খাতি নাই মাকজনীয়ে ফোন এটা নকৰালৈকে তাৰ ফোন এটা কৰিবলৈ মনতে নপৰে এই মই যলৈকে নগলো যিয়ে নকৰিলো কিবা এটা কৰি আছিলো দেচোন তহঁতি এনেই চিন্তা কৰি থাক কথা ক'বলৈ আহিছ মাকজনী হৈ মইহে গম পাওঁ কিমান চিন্তা লাগি থাকে ঐ মোলে কি আনিছ দে আকৌ ৰ তোলে কি আনিছিলো তাকে চাই আছো এইটো ল এইটো তোলে আনিছিলো বা বৰ ধুনীয়া দেখোন এইটো ধুই দিবিচোন 20 টকা এই পেণ্টটোও ধুই দিবি 40 টকা বেগটোৰ কেইটামান আছে এইকেইটাও ধুই দিবি 100 টকা ঐ ৰচোন তই কি 20 টকা 30 টকা 100 টকা কৰি আছ হা মই আকৌ কাপোৰ ধুই দিম তই আকৌ কৃষি পাম গাঁৱলৈ টহল দিবলৈহে যাবি ঐ বেছি হৈছে কে আইনো তোক দিমগে এতিয়া ৰ আহিছেহে লাগিবলৈ হ'লে নেকি চাচোন কেনেকে লাগি আছে এজনীয়ে আপুনি ৰবীন গগৈ নহয় জানো হয় পিছে আপোনালোক মই মানে আপোনাৰ গানৰ প্ৰগ্ৰাম চাইছিলোঁ বাকী সকলোবোৰে চাওঁ আপোনাৰ মই ভাল ফ্ৰেণ্ড হয় গাৰ্লফ্ৰেণ্ড বুলিয়ে কৈ দিওঁ নেকি নাই এতিয়া নকওঁ এয়া মোৰ মা ভাল গান গায় লগতে অভিনয়ো কৰে হয় নেকি খুব ভাল কথা আপোনাৰ নাম্বাৰটো দিয়কচোন এইবাৰ যদি আমাৰ গাঁৱত মাঘ বিহু অনুষ্ঠান পাতে আপোনাকে নিমন্ত্ৰণ কৰিম ছোৱালীজনী কিবা এটা ভাল লাগি গ'ল কৰিব নোৱাৰো সেইদিনালৈকে মই অপেক্ষা কৰিম নাই ছাৰ ভালনে ভাল ৰবীন দেখোন কেতিয়া আহিলি এই নহয় বাকী তই এতিয়া চৰ্চা কেনেকুৱা চলি আছে আপোনালোকৰ আশীৰ্বাদ আছে নহয় ছাৰ ভালেই হ'ব দিয়ক তোৰ এইবিলাকেই ভাল লাগে আপুনি এজন শিক্ষাগুৰু ছাৰ আপোনাৰ আগত মই আৰু একোৱেই নহয় হ'ব দে চা তই অন্ততঃ কিবা এটা কৰিবলৈ চেষ্টা কৰিছ আৰু মই যি দেখিছো এইটোৱে তোৰ ভৱিষ্যত উজ্জ্বল কৰিব আমাৰ গাঁৱৰে এই মখাই কিনো কৰি আছে সিহঁতে নিজেও নাজানে কল পেটুৱা দোকানত দেখিবি সন্ধিয়া কেমবৰ্ডখন আনি টুকাই থাকিব কলৈ গৈ আছে কি কৰিব তেহেঁতৰ এইবিলাক নাই বাৰু দে হ'ব দে কাইলৈ আমাৰ ঘৰলে পাক এটা মাৰিবি দেই যাম ঠিক আছে তই যাগে আহিছো ছাৰ
কোনোবাত আছ ঘৰত পানী গিলাচ আন আৰু ঘৰৰ মানুহবিলাক মৰিল নেকি ইমানকে চিঞৰিছে যে কি হ'লনো পানী এগিলাচ দে অ' মা দেউতা কি হ'লনো যাচোন বাপেৰ হ'লে পানী এগিলাচ আন আন এইবাৰ নামঘৰত আলোচনা এটা হৈছে এইবাৰ বোলে আকৌ হেৰি ভোগালীটো অকণমান বেলেগ ধৰণে পাতিব মই বোলো কিনো বেলেগ ধৰণে পাতিব বাহিৰৰ পৰা বোলে পইচা উঠাই মানে চান্দা উঠাই ৰাতিলৈ ফাংচন পাতিব সেইকাৰণেতো বহিৰাগতবিলাকে আমাৰ অসমীয়াৰ ওপৰত উঠি ৰজা বহিৰজা হ'ব পাৰিছে মইতো তাকে কওঁ হেৰু আমাৰ বাপুতি শাহন বিহুটো বহিৰাগতৰ ওচৰত হাত পাতিলেহে হয় নেকি অসমীয়াবিলাকে আমি অসমীয়াবিলাকে একেলগে মিলিয়েই বিহুটো পাতিব নোৱাৰো ৰাইজে যি ভাল দেখে তাকে কৰ বুজিছ ঐ আজি ৰবীনক পাইছিলো নহয় কোন ৰবীন কেলে আমাৰ মুঠুৱাপুৰৰ আমাৰ পিছে গাঁৱত তাক হেৰিহে ধন্তী বুলি মাতে এই বাহিৰত থাকি তাৰ লগ সংবিলাক ভাল হ'ল যে এতিয়া তাৰ কি সংস্কাৰ কি কথা বতৰা ভাল লাগিলেও তেনেকুৱাহে ল'ৰা হ'ব লাগে আৰু আমাৰ এই মখাই পেটুৱাৰ দোকানত এই কেৰেম গুটি টুকুৰাই থকাৰ বাহিৰে একোডাল নাজানে হৰি শুনিছেনে আমাৰ এগৰাকীও মতি গতি ভাল দেখা নাই এই বয়সত তোৰো মতি গতি বৰ ভাল নাছিলে ঠক ঠক জেপত ভৰাই থোৱা আধা খোৱা শিলিখা গুটিটোৰ বাবে কোনোবাইহে পিছে পিছে দৌৰি ফুৰিছিল এতিয়া হাঁহিবলৈ আহিছে আই বোপাইহঁতেতো মোক ফৌজি এডালে দিবলৈ লৈছিলে কি কপাল বেয়া গাঁৱতে থাকিবলগীয়া হ'ল এতিয়া কাশ্মীৰত গৈ থাকিলোহেঁতেন হেৰৌ ফৌজি কথা গম নাপাওঁ ফৌজি এটালৈ যোৱাহেঁতেন গম পালিহেঁতেন যেতিয়া ফৌজিবোৰ ছুটীত ঘৰলৈ আহে তেতিয়া তাত সেই তোৰ বন্দুক চলোৱা প্ৰেক্টিচটোতো থাকেই ঘৰত আহি যেতিয়া বন্দুক চলোৱা প্ৰেক্টিচটো কৰিবহি নহয় কাণ একেবাৰে মাৰি যাব এই ফটোৱা চব এই সঁচা কথাটোহে কৈছো ঐ ভাল ভাল কি কৈছ এনেই ৰৈ আছো আৰু এই গাঁৱৰ ফালে আহিলো এপাক হেৰি নহয় এইবাৰ ভোগালীটো কি হ'ব পাতিব লৈছ নেকি মই আকৌ এইবাৰ থাকিব নোৱাৰিম বুজিছ প্ৰতি বছৰচোন তই থাক এইবাৰ আকৌ তোৰ কি হ'ল এইবাৰ চিন্তাবোৰ অলপ বেছি হৈছে বুজিছ কিহৰ কাৰণে আহিব নোৱাৰা মই জানো নহয় ঐ তোৰ কথা সুধিছিলে সেইদিনাখন তাই সঁচাকে নেকি সঁচাকে অ' পলাশ দা কেতিয়া আহিলে বা ঐ মোক সোধা নাই তোৰ কথা সুধিছে কৈ দে যোৱাকালি আহিলো বুলি যোৱাকালি আহিলে বোলে অ' পলাশ দা কেইদিনমান থাকিব নেকি ঐ কেইদিনমান থাকিব নেকি বুলি সুধিছে এই কাৰোবাৰ কেটেজেঙা খাই থাকিবলৈ নাই কৈ দে কাৰোবাৰ কেটেজেঙা খাই নাথাকো বুলি কৈছে ক'ৰবাত মিঠামান পাইছে চাগে আকৌ হ'ব দে মই নিমখ দি নিমখীয়া কৰি দিম ঐ পলাশ পিছবেলাকে মেজি ভোজলৈ আহিম কোনোবাই যদি কথা পাতিবলৈ মন আছে ষ্টুডিয়ামলৈ আহিবলৈ কবি অ' পলাশ দা যাওঁ ঐ পলাশ যাওঁগে দে ঐ তহঁতি যাওঁ কৈ থাকিবি নে যাবি আহো দেই ঐ ব'ল সি নাই গ'ল ব'ল আকৌ
ঐ সিহঁতি কিনো কথা পাতে লুকাই লুকাই চামগেচোন দেই থৈ এইটো পপিয়াটো তোৰ অকল এইবোৰে কথা ন গান শুনি ভালেই পাওঁ গীটাৰ বজালেও ভাল লাগে শুনি কিন্তু মই এতিয়া কথা পাতিবলৈহে আহিছো মোৰ পৰা যদি তোৰ অশান্তি হৈছে তেন্তে ক'ব লগা একো নাই তই এতিয়া এনেকৈ ক'ব পৰা হলি তোৰ বাহিৰে আনৰ কথা ইমান দিনে ভাবিবই নোৱাৰিলো ইমান দিনৰ পৰা তোৰ কাৰণে মৰমবোৰ আছুতীয়াকৈ ৰাখিছো আৰু তই এতিয়া মই ইমান দিনে কেনেকৈ জীয়াই আছিলো ক'তনো আছিলো তই জানো এবাৰ সুধিছিলি ঐ সঁচাকে কান্দিছ নেকি নাকান্দিবিচোন নাকান্দিবি না এতিয়া আৰু একো কথা নাপাতো সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয় সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয় মই তোক কেনেকৈ বুজাই কওঁ যে তোৰ বাহিৰে আনৰ কথা ভাবিবই নোৱাৰো মই এইখিনিতে ৰখাও মুকলি জেগা পাইছো বুজিছা নাই বনাও মোবাইলটো ল নবনাও কিয় চিপ খুৱাই খুৱাই মোৰ পেট বৰবাদ কৰি দিলে ইজনী হ'ব তোৰ কথাকে শুনিব আৰু আজি মোৰ কথা শুনিব নালাগে ধুনীয়াকে আজি ৰিল এটা বনাও কোনোবাই দেখিছে নেকি আকৌ চাবি কি কথা কৈছ মোবাইলত দেখোন চবেই দেখে এইজনী প্ৰতিটো কথাত ভুল ধৰেও হ'ব দে নাচ 1 2 3 নাচ দাদা শুনকচোন মনোজহিকা ঘৰলৈ কোনফালে যায় বাৰু আপুনি যিফালে গৈ আছিলে সেইফালে গৈ থাকিলে পাই যাব আকৌ ৰাতুল গগৈ ঘৰলৈ কোনফালে যায় বাৰু তেওঁ মাষ্টৰ কৰে যে तुम पास आए यूं मुस्कुराए कुछ कुछ होता है कुछ कुछ होता है তই ৰাতুল দা নহয় জানো ইমান দিনৰ মূৰত যে তোক লগ পাইছো সঁচাকে দে তই তাৰ মানে জুন দেখিলি ঈশ্বৰে কেনেকে মিলাইছে আমাৰ গাঁৱলৈ আহিলি যেতিয়া বল আমাৰ ঘৰ পৰা আহিবি এইফালে তই জুন বুলি প্ৰথমতে মই একদম ধৰিবই পৰা নাছিলো নহয় পিছতহে দেখিলো এইজনী জুন ৰাতুল দা ময়ো যে তোক চিনিয়ে পোৱা নাছিলো ইমান দিনৰ মূৰত যে তোক লগ পালো মা এওঁ কোননো গমেই নাপাওঁ তোৰ মাৰ আগতে মোৰ গাৰ্লফ্ৰেণ্ড আছিলে কি হেৰি ভাল ফ্ৰেণ্ড আছিল এইজনী মোৰ ছোৱালী তৰালী বা মোৰ ছোৱালীজনীৰ নাম হ'ল তৰা আৰু তোৰ ছোৱালীৰ নাম হ'ল তৰালী অলপ মিষ্টেক হৈছে মিলিবই দেচোন নামিলাক হয় নহয় তেতিয়া তই সেইকণ ভুল নকৰা হলে আজি মই এইখন ঘৰৰ গৃহিণী হলোহেঁতেন মা কিবা কৈ আছা নি তুমি নাই একো কোৱা নাই এইজনী আকৌ মোৰ সৰু মানুহজনী জহনীয়াটো এনে কৈছে নহয় মিছা কথা নহয় এই আমাৰ কাষৰ এইজনী মোৰ নাতিনী ওলাই আহা হে ক'ত সোমাই আছা কৃষ্ণ প্ৰভু দয়াময় আজি গোটেইজন প্ৰহ্লাদ ভক্ত ওলালে আজিহে ওলাইছে বোলে সদায়ে ঈশ্বৰৰ নাম লওঁ হেৰি এইগৰাকী মোৰ শ্ৰীমতী নমস্কাৰ এইজনী ছোৱালী নমস্কাৰ ভাল আপোনালোকৰ ভাল যা মাজনী তাইক লৈ বাহিৰতে কথা পাতগে যা আহা বাহিৰলৈকে যাওঁ ব'লা
কেতিয়াবা কম দিয়া কোন কিছুমান মানুহ বৰ সহজে সলনি হৈ যায় এদিন বৰ গুৰুত্ব দিব আৰু অন্য এদিন গুৰুত্বহীন হৈ আঁতৰি যাব কিন্তু মোৰ সি তেনেকুৱা নহয় অকল মৰম চেনেহ প্ৰতিশ্ৰুতিবোৰে যে ভাল পোৱা তেনেকুৱা নহয় কেতিয়াবা খং অভিমান সৰু সৰু কাজিয়াবোৰতো লুকাই থাকে অপৰিসীম ভাল পোৱা যাক মই বহুত ভাল পাওঁ পিছে মইতো বহুত কিবা কিবিয়ে কৈ দিলো তুমিও কোৱা আমাৰ আকৌ দেৰি হৈছে নহয় বেলেগ এদিন কম দিয়া কোৱাচোন কোৱা আচলতে তেওঁ গম নোপোৱাকৈ তেওঁক মই মোৰ অন্তৰত থাকিবলৈ ঠাই দিছোঁ তেওঁ মোক কিমান ভাল পায় মই নাজানো কিন্তু মই তেওঁক বহুত ভাল পাওঁ সেইটোহে জানো এটা কথা কিন্তু সঁচা তোমাক লৈ যদি কোনোবা সুখী হ'ব নিবিচাৰে তুমি তোমাৰ জীৱনৰ সমস্ত উজাৰি দিও সেই আপোনজনক কিন্তু তুমি সুখী কৰিব নোৱাৰা কাৰণ সম্পৰ্ক এটা আগুৱাই যাবলৈ হ'লে দুয়োগৰাকী ব্যক্তিৰে সমান মৰম ভাল পোৱা থাকিব লাগিব তুমি ঠিকেই কৈছা যাওক আপুনি আলহীলৈ কিবা এটা যোগাৰ কৰকগে আলহীয়ে সুদা ভাত খাব নেকি নাই সুদা ভাত নোখোৱাও ন হেৰি নহয় তুমি বাকীখিনি যা যোগাৰ কৰা মই গৈ আছো ব'লা এওঁ বহিলে বহিয়ে থাকে নহয় কেনেকুৱা লাগিছে ধুনীয়া লাগিছে সেই কেতেৰা জেঙেৰাবোৰ খাই কেনেকুৱা লাগিছে কোনবোৰ সেইবিলাক ভাতৰ লগত পানী খোৱা নিচিনাই কথাই সেইবিলাক থাকেই আৰু মই আকৌ সহ্য কৰিব নোৱাৰো আকৌ গোটেই গণ্ডগোল লগাই মাৰিব কৈছানি সেইবিলাক নকৰিবা পইচা মোৰ এই 3 ইঞ্চি কপালখনত তোৰ নাম লিখিবলৈ জেগাই নহ'ল কি কৰিবি সেইজনীয়ে 6 ইঞ্চি মান লৈ ল'লে বিদ্যা শপত খাই কৈছো তো মানে বিদ্যা শপত খাই কৈছো আমাৰ এওঁ যিকণ আঞ্জা বনাই খুৱাই নহয় এবাৰ যদি কেনেবাকে আলহীয়ে খাবলৈ পালে আলহী ৰেগুলাৰ আহিব হয়নে ভাতৰ কথা কেইটামান খাই যাব দেই এই নালাগে দিয়ক আজি বেলেগ এদিন আহিম চিনি পালে যেতিয়া আহি থাকিব খাই থাকিব আহি থাকিব হয়নে তেতিয়াহ'লে আমি উঠো যাওঁগৈ যাওক তৰালি আহ আমি যাওঁ মা গৈছো ব'লা ব'লা খুইদৌ তহঁতি আহিলি আহ ইয়াতে বহি আহ ছাৰ নাই নি আছে আমাৰ এওঁ ভাত খাই আছে আমি মানে এই ভোজৰ চান্দা কাৰণে আহিছিলো চান্দা 200 টকা আৰু চাউল 2 কেজি বাকী আৰু যদি কিবা দিব বিচাৰে দিব পাৰে আৰু এওঁ শুনিলে কথাটো বেয়া হ'ব 200 টকানো কি দিম 500 টকাকেই লিখ তৰা নামত ব্ৰইলাৰ এটা লিখ আমাৰ ঘৰখনৰ ফালৰ পৰা মাছ 5 কেজি লিখ আৰু 2 কেজি চাউলনো কি দিম 20 কেজিকে লিখি থ 20 কেজি গোটেই ভাড়াটোকে উঠাই লৈ যা ঐ তহঁতি আৰু মানুহ বিচাৰি নাপাওঁ চান্দা তুলিবলৈ হা মই যাওঁ তহঁতি কি কৰ যাওঁগৈ ব'ল আমিও যাওঁগৈ ব'ল চান্দা তান্দা নালাগে আৰু এই মানুহজনৰ পৰা উপায় নাই আৰু পলাশদা তাক দেখিছিলি নেকি কিয় কিবা হ'ল নেকি নাই এনেই সুধিছোহে যাচোন যা বৰ্ণালীহঁতৰ দোকানতে দেখিছিলো তাক হ'ব দে তাই মনটো কিন্তু আজি অলপ বেলেগ পালো পাখি গজিলে চাগে উৰিব হ'ল চাগে দেখিলি ইয়াৰ চিন্তাবোৰ দেখিলি ঠিকে কৈছো মই হেল্ল' ৰবীন ক'ত আছা
দীঘলা মই গাঁওফালে আছো পাই ভালনে আপোনালোকৰ ভাল ভাল তোমাৰ গানটো কমপ্লিট হৈ গ'ল দেই হয় নেকি আহিবা ঠিক আছে যাম ঠিক আছে হ'ব দিয়ক হ'ব নদী ঘাটলৈ আছোন কথা আছে ঐ কি হ'ল গৈছ কৈছে ৰ আকৌ ঐ কি হ'ল মুখ ফুলাই বহি আছ যে অনুভৱে কয় কোনো সম্পৰ্কৰ বিশ্বাসৰ অবিহনে আৰম্ভ নহয় আৰু কোনো সম্পৰ্কই প্ৰতাৰণাৰ অবিহনে শেষ নহয় ঐ কনা তই বাৰু মোৰ পৰা কেতিয়াবা আঁতৰি যাবি নেকি কাষত থাকিব বিচৰাজনে প্ৰতিশ্ৰুতি অবিহনেও থাকিব আৰু আঁতৰি যাব বিচৰাজনে প্ৰতিশ্ৰুতি দিও আঁতৰি যাব মই কি তেনেকুৱা নেকি ঐ তই বাৰু মোক নিজৰ কৰি ল'ব পাৰিবি পাৰিম তই মোক পলুৱাই নিব পাৰিবি পাৰিম মই জানো মোৰ কাৰণে তই সকলো কৰিব পাৰিবি জীৱনটোৱে দেখোন তোৰ নামতে উচকা কৰিলো আৰু তোক এৰিনো আনৰ কথা কেনেকৈ ভাবো ঐ কিবা গানৰ কথা যে পাতিছিলি কি কথা মোকো কোৱা আকৌ নাই গানটো জাকাতাকে শুনাব নোৱাৰি কিয় গানটো বৰ স্পেচিয়েল কাৰোবাক ছাৰপ্ৰাইজ দিবৰ কাৰণেহে থৈছো ঐ তই এবল টেবল বকি নাথাকিবি কিন্তু আৰু সেইজনী কোননো যাৰ খং অভিমানবোৰে মোক ৰাতিও আমনি কৰে যিয়ে ৰাতি আকাশত জিলিকা দৰে মোৰ হৃদয়ত জিলিকি থাকে সেয়াই হ'ল তৰা তোৰ মৰম লগা মুখনি তৰা যেন মই হুৱা কোঠালি তোৰ মৰম লগা দেহাতি তৰা যেন শীতানৰে গাৰুতি লাগি লাগি চাওঁ তোৰে ছবি সপোন জান তোকে বিচাৰি তোৰ মৰমতে মৰিম তই জাননে তই মোৰ সোণ মইনা হৈ থাকিবিনে তই হবিনে ক তই যাবিনে ক তই হবিনে মোৰ হবিনে ক চন্দ্ৰই সীতা নহলে শ্ৰীহীন হৈ পৰিব তই নহলে মোৰ জীৱন আধৰুৱা হৈয়ে ৰব ৰাধাই নাছিলে কানাই সোণৰ বংশী বজাব তই কাষত নাথাকিলে উদং উদং লাগিব অকৰা অদঙা বুলি নাহাঁহিবি মোক বুকুতে লৈ ৰাখিম জান মৰমেৰে তোক লাগি লাগি চাওঁ
তোৰে ছবি সপোন জানো গুৰু তোকে বিচাৰি তোৰ মৰমতে মৰিম তই জাননে তই মোৰ সোণ মইনা হৈ থাকিবিনে তই হবিনে ক তই যাবিনে ক তই হবিনে মোৰ হবিনে ক যৌৱন কালৰ ফটোখনি চাই চাই সান্তনা লওঁ বুঢ়া বয়সত নিদিবি তৰা মাতত মিঠা দেহত লাজ আচলেৰে ঢাকি ৰাখিবি ইয়াৰ কোনতে ৰাখিবি মোক ৰ লাগি লাগি চাওঁ ছবি সপোন জানো গুৰু তোকে বিচাৰি তোৰ মৰমতে মৰিম তই জাননে তই মোৰ সোণ মইনা হৈ থাকিবিনে তই হবিনে ক তই যাবিনে ক তই হবিনে মোৰ হবিনে ক ঐ মোক চেংধৰা গাঁৱলৈ প্ৰগ্ৰেম কৰিবলৈ মাতিছে নহয় পাৰ যদি ওলাবি নোৱাৰিম অ' তই সেইদিনা ভোজলৈ আহিবিয়ে নহয় পাৰো যদি একেবাৰে যামগৈ কি ঐ কেনি যা তই কৃষি পাম গাঁৱত ভোগালী পাতিছে নহয় লগৰবোৰে মাতিছে গৈ আহোঁ তাৰপৰা হ'লগে এবাৰ কৃষি পাম গাঁও ভূতে পালে খালি কৃষি পাম গাঁও এই আকৌ বেছি হৈছেগে আকৌ মা মই চাইহে আছো আকৌ কেতিয়াবা তোৰ লগত নেলাগিনো তাই কাৰ লগত লাগিব তোৰ বাহিৰেনো তাই কোন আছে বাৰু শুনচোন ভাল খবৰ এটা আছে কিনো ভাল খবৰ এই চেংধৰা গাঁৱৰ পৰা ল'ৰা দুজনমান আহিছিলে নহয় তাত বিহু পাতিছে তোক তাত অনুষ্ঠান কৰিবলৈ মাতি পঠাইছে সঁচাকে এইখন নিমন্ত্ৰণী পত্ৰ দি গৈছে আৰু লগতে এডভান্সো দি গৈছে নেলাগে বুলিয়ে কৈছিলো এটা কাম কৰিলে ভাল হ'ব নি বাৰু কি কাম এইবাৰ এডভাৰটাইজ এটা কৰিলে আৰু বহুত বেছি প্ৰগ্ৰেম পাম নি বাৰু কেনেকৈ এডভাৰটাইজ কৰিবি তই আৰু কি বুলি কবি এই কি বুলি কম শুন নমস্কাৰ মই ৰবীন গগৈ মোক যদি আপোনালোকে বিহু মঞ্চৰ বাবে যোগাযোগ কৰিব বিচাৰে তেন্তে এই নম্বৰত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ নমস্কাৰ লগতে মোৰ কথাটো কৈ দিবি তই কথাত কি মোৰটো কৰিবি নেযাওঁ কথাটোহে কৈছো হ'ব দে ডাঙৰ হ'লে তোক লৈ যাম ৰহিলে হ'ব দে লৈ যাম মা মই মোৰ লগৰবোৰৰ ওচৰৰ পৰা আহোঁগৈ দেই হেৰি নহয় দীপক কি খবৰ এই দীপে বৰ বেয়াকে দুখ পালে পাই কেনেকে সেইদিনাখন বাইকৰ পৰা অকণমান পৰি দুখ পালে মাঘ বিহু আগে ভাল পাব আৰু ঐ হেৰি নহয় এই চকলি আৰু দীপ এইটো কি হ'ল কি হ'ল জানো নাই তাৰ চকলিয়ে তাক লগ কৰিবলৈ মাতিছিলে ৰাতি গম পাও নাই সি যে গম নাপায় তাই এটাকজনী ক'ৰবাত সকাম খাবলৈ গৈছিলে ঘূৰি আহি ঘৰত আহি থাকিছেহি বুলি ৰাতি কি হ'ল ঘটনা কি হ'ল ঐ তই কিন্তু চাই থাকিবি দেই
এটা ইমান সোনকালে আহিলি যে ইমান সোনকালে অহা কথা নাছিলে নহয় সকামটো দেৰি হ'বৰ কাৰণে মই গুচি আহিলোঁ চাওঁ মই বাহিৰ পৰা আহোঁগৈ বাহিৰলৈ যাব নালাগে নহ'লে যি কৰ ভিতৰতে কৰ কেলে আজি হেনো গাঁৱত বাঘ ওলাইছে মই বাঘলৈ ভয় কৰোঁ নেকি চাওঁ আঁতৰ ঐ তই চাবি আকৌ মই ভিতৰলৈ যাওঁ মানুহজনে চাবি আহিছে নেকি তাই বাঘৰ ভয় দেখুৱাবলৈ আহিছে চেছ এইবোৰ যেন থাকিবলৈহে গৈছিলে আকৌ কিয় গুচি আহিলে আকৌ সি যদি আহিছে মই মৰিলোঁ আৰু এতিয়া কি হ'ব জানো মোৰ গোন্ধাইছে দেখোন চেছ এইটো কি হয় চকলি মই কোৱা নাছিলো বাঘ ওলাইছে বুলি ঐ চকলি তই কেনেবাকে পুহি থোৱা দুঠেঙীয়া বাঘটো নহয়তো হয় নহয় জানো হ'বও পাৰে মই কি জানো বাঘ হ'ল কি হ'ল সিহঁতৰোতো ভোক থাকে তইতো জীৱ জন্তুৰ কথা অলপো চিন্তাই নকৰ এই জানো পাই তেনেকুৱা হ'ল ঐ হেৰি নহয় ময়ো বৰ বেছি দেৰি নকওঁ মোৰ আকৌ আজি চেংধৰা গাঁৱত প্ৰগ্ৰেম আছে নহয় তহঁতি পাৰিলে যাবি আকৌ এপাক যাম যাম হ'ব দে পুৰা মজা কৰি থৈ আহিবি কিন্তু দেখুৱাই দিবি কিন্তু তাত ভাল কৰিব লাগিব দেই তহঁতি আছ নহয় তহঁতি কিন্তু এপাক যাব লাগিব যাম যাম তই টেনশ্যন নলবি ঠিক আছে যাবি আকৌ যাম দে শুভেচ্ছা থাকিল তোলৈ নিজৰ ঘৰখন খেৰৰে হওক বা পকীৰে হওক নিজৰ ঘৰখনৰ সমান শান্তি ক'তো পোৱা নাযায় মা তই যিমানবোৰ কৰিবলগীয়া সকলোবোৰেই কৰিলি তোৰ আঙুলিত ধৰি ডাঙৰ হ'লো
দুখ কষ্ট কি বুজি পালোঁ আৰু দেউতাৰ অবিহনে জীৱনটো ইমান সহজ নহয় আজি সকলো বুজিও তহঁতক বৰ কষ্ট দিবলৈ ওলাইছোঁ অ' কি কৰিম ছোৱালীৰ জীৱন মোৰো আন এখন সপোনৰ ঘৰ আছে মোৰো আপোনজনে বাট চাই ৰৈ আছে হাও সপনি নিদিবি আশীৰ্বাদ কৰিবি যামগৈ আজি অ ভকত এই নকৰিবা আহক আহক এই ভোজ আজি বৰ ধুনীয়া হৈছে দেই ভালে হৈছে দেই এনেকুৱা ভোজ সদায় হৈ থাকিব লাগে দেই ভালকে যাব ঐ আনা আনা সোনকালে ভাল লাগিছে খানা কোনো নাহ যায় এইকেইটা ধৰহি আকৌ এইকেইটা ধৰহি ৰাহুল বেগকেইটা ধৰহি আকৌ তহঁতি মানে কোনো নাহ মই যে পিকুলিয়ে স্বভাৱৰ মানুহ মই যে তহঁতৰ লগত কেতিয়াবা ধেমালি কৰোঁ মইতো এখন সাধাৰণ LP স্কুলৰ মাষ্টৰহে আমাৰনো কি ভেলু আছে সকলোৱে ডাঙৰ ডাঙৰ স্কুলত পঢ়ায় কিন্তু এই LP স্কুলখনতে অ আ ক খ শিকিহে ডাঙৰ স্কুলত পঢ়িবলৈ যায় কি কৰিবি LP স্কুলবিলাকত আজিকালি ল'ৰা ছোৱালীয়ে নাথাকে আমাৰো মন নাযায় চৰকাৰী দৰমহাকেইটা এনেই খাই বহি থাকিবলৈ সেইটো কথা নহয় ছাৰ কি কথা মই যে সাধাৰণ LP স্কুলৰ মাষ্টৰ মই যে ৰীল বনাওঁ তহঁতৰ বেয়া লাগে নহয় জানো কিন্তু যেতিয়া কিছুমান গাঁৱৰ বোৱাৰীয়ে চুটি চুটি কাপোৰ পিন্ধি যায় ৰীল বনাই মোবাইলত এৰি দিয়ে ফেচবুকত দিয়ে তেতিয়া আমাৰো বেয়া লাগে আমিও লাজ পাওঁ ঠিকেই কৈছে মোবাইলটো ব্যৱহাৰ কৰিব জনাবোৰৰ কাৰণে ভালেই হৈছে ব্যৱহাৰ কৰিব নজনাবোৰৰ কাৰণেহে বেয়া হৈছে হয় নে নহয় তহঁতে মোক কৰাইছ বুলি ভাব নহয় কৰাইছ বুলিতো এই গাঁওখনত মোৰ এটা ধুনীয়া নাম আছে বহুতেতো কৰাইছ মাষ্টৰ বুলিয়েই মাতে ময়ো বুজি পাওঁ মোৰো এগালমান দিবলৈ মন যায় দান দিবলৈ মন যায় চাহ যদি কৰোণাৰ সময়টো আকৌ ঘূৰি আহে মই ৰিটায়াৰ হোৱাৰ পিছত এই বয়সত মোক কোনে দিব মই কাৰ ওচৰত হাত পাতিম কচোন সেইকাৰণেহে সাঁচো ছাৰে ঠিকেই কৈছে আমিহে বুজিছো ছাৰ আমাৰ যদি কিবা ভুল হৈছিল আমাক ক্ষমা কৰিব ছাৰ ভুলৰো ক্ষমা থাকে নহয় ককা তই ক্ষমা কৰি দিয় যদি দে আৰু ঐ হ'ব দে এই কৈছে যেতিয়া সকলো 7 খুন মাফ আহত মিলি জুলি সকলোৱে এসাঁজ খাওঁ আহ আহিলে ন আহক আহক আমাৰ এই কেনি গ'লগে বাৰু ধনীৰ পৰা দেখা নাই যে ল'ৰাহেঁত যি পাইছে তাকে খা দেই আমাৰ ই ক'লৈ গ'লগে বাৰু অথনিৰ পৰা দেখা নাই যে আৰু তৰাকো দেখা নাইচোন ৰচোন ৰবীন আৰু তৰা ক'লৈ গ'ল দেখিছনে অথনিৰ পৰা সিহঁতক দেখা নাই কিন্তু সেইটো কথা মই লক্ষ্য কৰি আছো দেখা নাই কিন্তু হেৰৌ ক'লৈ গ'লে তাই জানো ময়ো বিচাৰি আছো ছাৰ ডেকা জীয়ৰী কথা ক'ৰবাত আছে চাগে তৰা ঐ তৰা
কলৈ গ'লো এইজনী? ছাৰ সিহঁত মানে আজি পলাই গ'ল। তই কেনেকে জান? সিহঁতে মোক কৈ থৈ গৈছিলে। ঐ সঁচাকে ৰবীন্দ্ৰলৈকে গ'লনে? অঁ আমি নিজে পঠালোগে ন। ঐ গুচামাই নিম চুপ। মোৰ ল'ৰাটোৱে যি ভুল কৰিলে তাৰ বাবে ময়ে ক্ষমা খুজিছো। সেইটো ক্ষমা কৰাৰ কথা নহয়, সেইটো ভালহে পাব লাগে। সিহঁতে একো ভুল কৰা নাই, এইবোৰ চব ভগৱানৰ কৃপা। সি বেয়া ল'ৰা নহয় নহয়, হে গ'ল গ'ল আৰু। এতিয়া সিহঁতে শান্তিত দিনকেইটা পাৰ কৰিলেই হ'ল। ছোৱালী মাক কন্দা কটাখন কৰি লাভ নাই। এতিয়া ওলটাই সিহঁতৰ বিয়াখন ধুমধামেৰে পাতিহে দিব লাগে। আৰু আজিৰ পৰা আপুনি মোৰ বিয়নী। ঐ দীপ, ৰবীন্দ্ৰটো চাকনা খালে, তই চাকনা খাবি নে ঢাকলা খাবি? এই মই চাকনা নাখাওঁ দেই, তাকে ঢাকলাকে খাম। ৰ তোক মইহে চাকনা খুৱাম ৰ। ৰ'বাচোন মই ইয়াত কিবা এটা লৈ লওঁ। অঁ ভালনে তোমাৰ? ভালেই। বা চিনিয়ে নাপাইছিলো, ইমান ধুনীয়া লাগিছে তোমাক। থেংক ইউ। পিছে তোমাৰ মানুহজন নাই অহা? অঁ ৰ'বা চিনাকি কৰি দিছো। হেৰি শুনিছানে? এয়া তৰালি মোৰ লগৰ, আৰু এয়াই মোৰ সংসাৰ। ভালনে তোমাৰ? অঁ ভালেই। তোমাৰ? মোৰ ভালেই। অঁ কেতিয়াবা আমাৰ ঘৰলৈ যাবা আকৌ। অঁ যাম দিয়া। আমি আহোঁ দেই। অঁ আমি গৈ থাকোঁ দেই। কেনেকৈনো কওঁ তেওঁক যে মই কিমান ভাল পাইছিলোঁ। কাৰোবাৰ প্ৰেমত পৰাটো তেনেই হয়, কিন্তু তেওঁক পাহৰি যোৱাটো মৃত্যুতকৈও কঠিন।